এনেই আমাৰ 60 yearsলৈতো এক্সটেণ্ড কৰা কথাটো আমাৰ আছে ক'বলৈ নিদিয়ে আপুনিয়ে চৰকাৰ চলাই আছে প্ৰায় নিয়মীয়াটো কোনো পৰিস্থিতিত সেইটো চেঞ্জ নহয় প্ৰায় নিয়মীয়া বুলি যে দিলে শব্দটো সেইটো আচলতে চৰকাৰখনৰ এটা বদান্যতা চৰকাৰখনৰ এটা মহানুভৱতা এইটো আৰু তাতকৈ আগ নাপায় এইটো তাতকৈ আগ নাপায় খুব বেছি যিটো আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ সেইটো দৰমহাটো যাতে মাহে মাহে দিব আপোনালোকৰ দৰমহাকেইটাও মই মাহে মাহে দিব এইটো এটা চেষ্টা কৰি আছোঁ যাতে মাহে মাহে দিব আৰু এই প্ৰায় নিয়মীয়াৰ পৰা নিয়মীয়াৰ ফালে এইটো আৰু 1 মিলিমিটাৰো আগ নাবাঢ়ে 60 years সেইটো আমাৰ থাকিব লাগিব 60 yearsলৈকে থাকিব সেইটো চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ সেইখিনি মহানুভৱতা বদান্যতা কিন্তু এই চাকৰিখিনি কেতিয়াও কোনো পৰিস্থিতিত ৰেগুলাৰ নহয় তাৰমানে তাৰ কোনো আইনৰ ব্যৱস্থা নাই তথাপিতো ছাৰ আমি এই প্ৰায় নিয়মীয়াকৰণটো ক'বলৈ কৈছে আৰু তাৰমানে ঠিকাভিত্তি বুলি ক'লে অকণ শুনিবলৈ বেয়া পালে ওলাই যাবলৈ কৈছোঁ মই একদম খোলাখুলিকৈ কৈছোঁ যাৰ বয়স আছে যদি কাৰণ এইটোতো লাগি থাকি এইটো নিয়মীয়া হ'ব বুলি আশাত বন্দী হৈ থাকি লাভ নাই যিমান দূৰ কৰিব পৰা যায় কৰি দিলে প্ৰায় নিয়মীয়া বুলি ক'লে এইকাৰণেই কৈছে কাৰণ এইটো নিয়মীয়া নহয় সমহাৰত দৰমহাটো হ'ল প্ৰায় শব্দটো এইকাৰণেই থাকিলে যে এইখিনি নিয়মীয়া নহয় এইটোতো এতিয়া দিয়া হোৱা নাই বাজেটৰ ওপৰত ডিপেণ্ড কৰিব বহু ক্ষেত্ৰত নিয়মীয়া শিক্ষকসকলে যিবিলাক সা সুবিধা তেওঁলোকে কেতিয়াবা ক'ৰবাত বনাছ পাব সেইটো আপোনালোকে নাপাব কাৰণ আপোনালোকৰ নিয়মীয়া নহয় আহিব 60 yearsলৈকে আপোনালোকৰ চাকৰি গেৰাণ্টি অসম চৰকাৰে দি দিয়ে সেইটোত কোনো হেৰি নাই সন্দেহ নাই নৰ্মেলি কণ্ট্ৰেকচুৱেল চাকৰিবিলাক 11 মাহৰ কাৰণে 11 মাহৰ ঠাইত এতিয়া চৰকাৰখনে গেৰাণ্টি দিলে 60 বছৰলৈকে আপোনালোক থাকিব 60 বছৰলৈকে আপোনালোক চৰকাৰত থাকিব চাকৰি থাকিব কিন্তু এইটো নিয়মীয়া চাকৰি নহয় এইটো কণ্ট্ৰেকচুৱেলেই হয় গতিকে 11 মাহৰ কাৰণে কণ্ট্ৰেক্ট আছিল এতিয়া 60 বছৰৰ কাৰণে এটা কণ্ট্ৰেক্ট বাঢ়ি গ'ল ঠিকাভিত্তিক এতিয়া আমি আপোন ঘৰতো পোৱা নাই আপোন ঘৰৰ হেৰিটো পোৱা নাই আপোনালোকৰ চাকৰিটো ঠিকাভিত্তিক সেইটো কিবা কৰিব